Hello guys, welcome back to my YouTube channel RKB Color আৰু মই পুনৰ এটা ভিডিঅ' লৈ আকৌ আপোনাৰ ওচৰত উপস্থিত হৈছোঁ আৰু মোৰ ফাইনেলি আজি যোৱা দিন আহি গ'ল মানে ঘৰৰ পৰা ইমান যাব মন নাছিল হ'লেও যাব লাগিব যিহেতুকে মোৰতো ইমান এটা ঠিক নাছিল কাৰণে মই আধা ভিডিঅ' বনোৱা নহ'ল জাষ্ট মই এয়াৰপৰ্টৰ পৰা ষ্টাৰ্ট কৰিছোঁ মই বোলো আহিছোঁ তাকে অকণমান বনালোঁ তাৰপিছত মই লাগেজ চেক ইন কৰাই ললোঁ কাৰণ মোৰ ফ্লাইট ডিলে আছিলে মই ৰাতি আহিছোঁ 2টামান বজাত এনেই মোৰ ফ্লাইট আছিলে 11টা বজাত তাৰপিছত ডিলে হৈ গৈছে 2টা বজাত ৰাতি আহি পালোঁ এতিয়া আকৌ মৰ্ণিং 6টাত আছে 6টালৈকে মই ৰখিব লগা হৈছে 2টা বজাৰ পৰা গতিকে ষ্ট্ৰাগল কৰি ৰখি ফাইনেলি 7টা বজাত আমাৰ টেক অফ কৰিছে ফ্লাইটে আৰু টেক অফ কৰি ফাইনেলি 2 ঘণ্টা পিছত মই লেণ্ডিং কৰিব টাইম হ'ল দিল্লী যিহেতু মোৰ ফ্লাইট আছিলে কানেক্টিং তো মই দিল্লীত ৰখাটো মোৰ বাধ্যতামূলক আৰু ফাইনেলি দিল্লীত আমি লেণ্ডিং কৰিলোঁ আৰু মই ৰখিছিলোঁ এখন হোটেলত যিখনত মই খালোঁ চেণ্ডউইচ আৰু কোল্ড কফি তাৰপিছত সন্ধিয়াটামান মই ওলাই গ'লোঁ ওলাই গৈ আহি ৰুমত আহি ভাগৰ যি কৰে ইতিমধ্যে শুই গ'লোঁহি আৰু শোৱাৰ আগতে মই ভাবিলোঁ আপোনালোকে এবাৰ ৰুমটো দেখাই লওঁ তাৰপিছত ৰুম হৈছে এইটো আমাৰ মানে ৱাছৰুম লগতে আছে তাৰপিছত ইফালে সৰু সুৰা ৰুম আৰু যেন তেন থাকিবলৈ লৈছোঁ আৰু ৰাতিপুৱাই উঠি মই হৈ গ'লোঁ ৰেডি কাৰণ মই আকৌ সেইযোৰ কাপোৰ পিন্ধি ল'লোঁ কাৰণ আকৌ ওলালে আকৌ লেতেৰা হ'ব মই ভাবিলোঁ এযোৰকে পিন্ধি লওঁ চাওক মোৰ ফুল আউটফিট তাৰ পৰা ভিতৰত থাকে টি চাৰ্ট আৰু জিন্স যিটো মোৰ প্ৰিয় তাৰপিছত বিচনাৰ অৱস্থা গোটেই বেয়া কৰি পেলাইছোঁ মই মানে ইমানেই জঁপিয়াই লাগেজ মই আগতে ওলাই থৈ দিছোঁ পিছত যাতে অকণমান মানে মোৰ ওলাওঁতে টাইম লাগে তো দৰ্জা চৰ্জা বন্ধ কৰি মই দিলোঁ ৰুমটোক বাই দৰ্জাখন লক কৰি মই বাঢ়িলোঁ কাৰণ বেগটো উঠাই চিৰিৰে একদমেই যাব নোৱাৰিম লিফ্টতো যাব লাগিব কাৰণ মই আছোঁ ফাৰ্ষ্ট ফ্ল'ৰ গ্ৰাউণ্ড ফ্ল'ৰলৈকে এটা ফ্ল'ৰ আছে এইখিনি যাব নোৱাৰি অকণমান ৰখিব লগা হ'ল কাৰণ এইটো 7th ফ্ল'ৰত আছিলে তাৰ পৰা আহোঁতে অকণমান টাইম লাগে মই ৰখি ইফালে আমনি পাই গৈছোঁ কাৰণ মোৰ যাব লগাও আছে ইফালে ফাইনেলি মোৰ লিফ্ট আহি পালে আৰু মই যেন তেন বেগটো দাঙি সোমাই আৰু দেখিছেনে আপোনালোকে কিমান কষ্টত সোমাইছোঁ মই সোমাই লৈ মই গ্ৰাউণ্ড ফ্ল'ৰলৈকে গ'লোঁ আৰু মই আগতে ৱেল বয়ৰ মানে ইনফৰ্মেশ্যন কৰি দিছিলোঁ যে মোৰ বেগটো ওজন আছে দাঙি নিব লাগিব তো তেওঁ আহি গ্ৰাউণ্ড ফ্ল'ৰত ৰখি আছে আৰু মই লিফ্টৰ পৰা ফাইনেলি ওলাই গ'লোঁ আৰু তেওঁ বহুতেই কাইণ্ড হয় মানুহজন তাৰপিছত মোক হেল্প কৰিলে অকণমান লৈ গৈ তলৰ গ্ৰাউণ্ড ফ্ল'ৰলৈকে ৰিচেপশ্যনৰ যি ডেক'ৰেশ্যন সঁচাকৈ বহুত ধুনীয়া আছিল আৰু এই মাছকেইটা দেখি মোৰ সঁচাকৈ মনটো বহুত ভাল লাগিছিল দেখি একদম ধুনীয়া মানে এনেকুৱা লাগিছিল যে মাছকেইটা মই ধৰি ঘৰতে লৈ যাওঁ নেকি পিছত মই কৰিছিলোঁ উবেৰ এতিয়ালৈকে আহি পোৱা নাই আৰু দেখাইছে 5 মিনিট দেখাইছে তো মই ৰখিব লাগিব 5 মিনিট আৰু মই ৰখি বৰিং হৈ গৈছোঁ আৰু মোৰ চেহেৰা চাইছে গোটেই একদম অৱস্থা নাইকিয়া কাৰণ মই ৰাতি আহিছিলোঁ একো খোৱা চোৱা নাই ইয়াতে হোটেলত অকণমান ৰাতি সানিছিলোঁ পটেটো খালোঁ তাৰপিছত মই শুই থাকিলোঁ মানে ভাগৰিছোঁ আৰু ইতিমধ্যে আমাৰ উবেৰ আহি পাইছে মোৰ বেগটো ইমানেই ডাঙৰ যে মানে তেওঁৰ গাড়ীৰ ডিগিত হোৱাই নাই তাৰপিছত ছেকেণ্ড কিবা মানে গাড়ীৰ ভিতৰত ৰাখিব লগা হ'ল মই বহি গ'লোঁ ফ্ৰণ্ট ছিটত আৰু বেগ দিলোঁ তাতে দি যোনটো বেল বয় আছিল তাইক থেংক ইউ কৈ আমি বাঢ়িলোঁ আগেফালে ভিৰ মানে ট্ৰাফিক বহুতেই আছে বুলি ক'ব পাৰি আৰু কাৰণ ভিতৰত অকণমান গলিৰ নিচিনা ৰাস্তা আছিল মই তাতে যেন তেন হোটেলখন পাইছিলোঁ বুলিহে আগবাঢ়ি দেখিলোঁ গোটেই কুঁৱলী একদম যেনেকুৱা অসমত ঠাণ্ডা নাই তেনেকুৱা ইয়াতো ঠাণ্ডা পৰে বহুতেই বেছি দিল্লী মানে কুঁৱলীৰে গোটেই ঢাকি যায় আৰু দিনৰ বাজিছিল 9টামান হ'লেও দিল্লী মানে অকণমান কুঁৱলী হৈ আছিল আৰু ৰাস্তাৰ গৈ মোৰ এটা ইনচিডেণ্টৰ কথা ক'ব মানে খুজিছোঁ আৰু এতিয়া কাৰণ মই আহিছিলোঁ ফ্লাইটত তো ফ্লাইট মোৰ এনেও ডিলে আছিলে তাৰ বাবে মই ইয়াতে ৰখিব লগা হ'ল ইয়াৰ পৰাও আৰু ডিলে আছিলে কাৰণ
কুঁৱলীৰ কাৰণে চব ফ্লাইট ডিলে হৈ গৈছে তো মই ফচি গ'লোঁ বহুত বেয়া কৰি সেইবাবে আৰু মই মানে তাতে গৈ পहुঁচিব লগা আছিল মানে কালি পৰহিৰ ভিতৰত মানে 2 দিন টাইম দিছিলে আৰু মোক তাৰপিছত মই ভাবিলোঁ ইয়াতে ৰখি থাকিলে নহ'ব তো মোৰ ইয়াৰ পৰা ট্ৰেইনেদি গ'লে দিল্লীৰ পৰা গুজৰাট গ'লে ট্ৰেইনেদি এদিন লাগিব তো মই এৰাতিত মানে গৈ পাম আৰু সেইকাৰণে মই ভাবিলোঁ মই ট্ৰেইনেদিয়ে গুচি যাওঁ ইফালে মোৰ তাত না ট্ৰেইনৰ টিকেট আছিলে কাৰণ মই ৰাতি যিটো টিকেট কৰিছিলোঁ মানে ঘপক কৰি কেঞ্চেল হৈ গ'ল যেতিয়া মই মানে ৰুমৰ পৰা ওলাই গ'লোঁ মানে ৰুমৰ পৰা ওলাই আহি ৰাস্তাত পাইছিলোঁহি আৰু পোৱাৰ পিছত ট্ৰেইন ষ্টেচন পামহি আৰু পাওঁ অৱস্থাত তেতিয়া সিমানমান টাইমতে মই ৰাতি কৰা টিকেটটো কেঞ্চেল হৈ গ'ল মানে ছেকেণ্ড এ চি কৰিছিলোঁ কিন্তু মানে ফটো কৰি কেঞ্চেল হৈ গ'ল তো মই আৰু বেয়া কৰি ফচি গ'লোঁ মই ভাবিছোঁ যাই নহওক মই ৰখি থাকিলে আৰু নহ'ব গৈ চাওঁ যদি তাতে টিকেটৰ কোনো মানে কিবা যোগাৰ কৰি দিব পাৰে তেনেহ'লে হ'ব নহ'লে মই এনেকৈ ভাবি গ'লোঁ আৰু তাতে গৈ চালোঁ মোক মানে এ চিৰ টিকেট পোৱা নাযাব বুলি ক'লে আৰু পাওঁ যদি জেনেৰেলত পাম আৰু নহ'লে বা শ্লিপাৰত আৰু শ্লিপাৰত মই আজিলৈকে অৱশ্যে গৈ পোৱা নাই মানে অকলে এনেকৈ গৈ পোৱা নাই আৰু শ্লিপাৰত তো মই ভয় কৰি আগবাঢ়িছোঁ তাৰপিছত ভাবিছোঁ যে যা হয় দেখা যাব মই ফাৰ্ষ্টতে ষ্টেচনত গৈ পাওঁ আৰু দিল্লীত আহিলোঁ কিন্তু ঘূৰিব নাপালোঁ মই ভাবিছিলোঁ ৰাতি থাকি নহ'লে বা এদিন থাকি হ'লে মই ঘূৰি যাম কিন্তু মই পਹੁঞ্চিব লগা আছিল এদিন দুদিনৰ ভিতৰত তো মই এইখিনি চান্স নাপালোঁ আৰু ফাইনেলি মই আহি পালোঁ ষ্টেচন আৰু ষ্টেচনত আহি দেখিলোঁ মানে বাকীখিনিতো গোটেই দিল্লীখন চাফেই আছিলে ষ্টেচনৰখিনি অকণমান লেতেৰা আছিলে এনে মানে চবেই কয় আৰু যে দিল্লীখন বহুত প্ৰদূষণ হয় মানে প্ৰদূষণৰ কিবা জেগা বুলি মানে উশাহ ল'ব শাস্তি আৰু ফাইনেলি মই আহি পালোঁ ইয়াতে মানে টিকেট ল'বলৈ সুধি চালোঁ মই টিকেটৰ ক'লে যে নহ'লে জেনেৰেল পাবা নহ'লে এ চিটো নোপোৱা আৰু এন্দুৰকেইটা দেখিছে একদম পিয়াৰা এন্দুৰ ঘূৰি আছে মোৰ ওচৰত আৰু ইহঁতে ভয়ো নকৰে মানে ইমান মানুহ আছে অকণমান ভয় কৰোঁ তেনেকুৱা একো নাই আৰু মোক চাওক মই হৈছে বিনা টিকেটত ট্ৰেইনত উঠিব খোজা মানুহ কাৰণ মই টিকেটটো বাৰু জেনেৰেলে কৰিছিলোঁ কিন্তু মই পালোঁ মানে মই ভাবিলোঁ যে জেনেৰেলত মই ট্ৰেভেল কৰিব নোৱাৰিম তো মই উঠি গ'লোঁ শ্লিপাৰত ভয়ে উঠিছোঁ যাতে তেতিয়াহে মোক কিবা নকয় তাৰপিছত ফাইনেলি মানে য'তে ভয় ততে ৰাতি হয় বুলি কয় নহয় তাৰপিছত তেনেকুৱা চিষ্টেমৰ মোৰো হৈ গ'ল তাৰপিছত অকণমান টাইম বহাৰ পিছতে তেতিয়াহি টিকেটত ভৰিব লগা হ'ল পইচা আৰু মই ফাইনেলি এৰাতিৰ ভিতৰতে ৰাতিপুৱা আহি পালোঁ গুজৰাট আৰু গুজৰাটৰ পৰা আহি মই ইয়াৰ পৰা ল'লোঁ মানে সৰু বলেৰ' টাইপ আৰু গাড়ী ইয়াৰ পৰা তাতলৈকে অহা যোৱা কৰিয়ে থাকে তাৰপিছত মই গ'লোঁ তাৰ পৰা য'তলৈকে আমাৰ মে বি 1 ঘণ্টামান ৰাতিপুৱা হৈ গৈছে 8টামান বাজিছে আৰু ইয়াতে বেলি বহুত দেৰি কৰি উঠে আৰু মই তাৰ পৰা বলেৰ' পৰা নামি ইয়াতে অ'টোলৈ ফাইনেলি মই ৰুম পালোঁহি জীৱনত মই কেতিয়াও এনেকৈ ট্ৰেভেল কৰা নাছিলোঁ যে টিকেট নোহোৱা কৰি উঠাৰ পিছত টিটিয়ে ধৰি পিছত আকৌ টিকেটৰ ফাইন ভৰিব লগা হ'ল কিন্তু মই এইটো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হয় অৱশ্যে মোৰ তাত মানে ছেকেণ্ড অপশ্যন নাছিলে কাৰণ টিকেট পোৱা নাছিলোঁ মই তাৰপিছত সেইবাবে ফচি গ'ল একো নাই কেতিয়াবা কিছুমান এক্সপিৰিয়েঞ্চ লৈ থাকিব লাগে তাৰপিছত মই ফাইনেলি আহি পালোঁ ৰুম আৰু আহি পোৱাৰ পিছত ৰুমত বহিলোঁ ফাৰ্ষ্টত অকণমান টাইম বহি নিজৰ মাইণ্ডটো ঠিক কৰিলোঁ কাৰণ মই 2 দিনৰ পৰা এনেকৈ যিমান ভয় কৰি ট্ৰেভেল কৰি আছোঁ ন জীৱন কেতিয়াও তেনেকুৱা হোৱা নাই তাৰপিছত হাত মুখ ধুই মই ভাবিলোঁ অকণমান টাইম ৰেষ্ট কৰি লওঁ তাৰপিছত বাকী যি হ'ব দেখা যাব আৰু আপোনালোকৰ লগতো যদি তেনেকুৱা কিবা ইনচিডেঞ্চ হৈছে তেনেহ'লে কমেণ্ট কৰি জনাব বহুতেই ফানি হয় আৰু বহুতেই ভয়ংকৰ হয় আৰু মই ৰেষ্ট কৰি অকণমান ফ্ৰুট অৰ্ডাৰ কৰি ফ্ৰুট খালোঁ আৰু এতিয়া বিহুৰ ছিজন চলি আছিল যিহেতুকে হ'লেও এমাহ গুচি গ'ল হ'লেও মায়ে পিঠা বনাই কেইখনমান দি পঠাইছে যে কি মই ভাল পাওঁ তেনেহ'লে আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ আৰু মই কৰোঁগৈ ৰেষ্ট
আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি ক'বলৈ একদমেই নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব মানে আপোনালোকৰ ছাপৰ্ট পালে অকণমান মোৰো ভাল লাগিব সেইবাবে কৈছোঁ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পাওঁ তেতিয়ালৈকে মই খাই বৈ শুই থাকোঁ তাৰপিছত নিশ্চয় আপোনালোকৰো ভালেই মোৰ কিন্তু ভাল নাছিলেই মানে এনেকুৱা এটা চিটুৱেশ্যন কাৰোবাৰ লগত হ'লে কাৰ মনটো ভাল লাগিব তাৰপিছত মই এইকেইদিন অকণমান ফ্ৰেছ হ'লোঁ তাৰপিছত আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত নিশ্চয় আহিম আৰু এইটো ভিডিঅ' নিশ্চয় অকণমান ভাল কৰিব চেষ্টা কৰিম কাৰণ মই নতুন কৰিম তো আজিলৈকে বাই থেংক ইউ